সকলোকে সুপ্ৰভাত জনাই আজি মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি মই যদি এটা ভিডিঅ' বনাই মোৰ চোতালখন নেদেখুৱাওঁ তেনেহ'লে আজি মোৰ দিনটো আধৰুৱা হ'ব। চোতালখন কি কাৰণে দেখুৱাব খুজিছোঁ আপোনালোকে গম পাব। মই এডোখৰতে বহিও আছোঁ আৰু ইফাল সিফাল কৰি আছোঁ। এই যে কপৌ চৰাইবোৰ আহি পৰেহি ধানত, সেইবোৰ মাজে মাজে খেদায়ো থাকোঁ আৰু চোৱা চিতা কৰি আছোঁ। আজি মানে চোতালখনত বিবিধ ধানেৰে ভৰি আছে। আমাৰ ঘৰটো যিমান ডাঙৰ চোতালখনো সিমান ডাঙৰ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মোৰ পিছফালে থকা আমাৰ চোতালখন গোটেইখনতে ধান মেলি থোৱা আছে, বিবিধ ধান। মই আপোনালোকক আজি দেখুৱাবৰ মন গ'ল মানে ধানবোৰ, সেইকাৰণে মই আজি ভাবিলোঁ দেখুৱাওঁ। ধানৰ লগতে আকৌ মই আজি চাউলো মেলি থৈছোঁ। তাৰমানে লৰালৰিকৈ ধান কুটাই আনিলোঁ খাবলৈ বুলি, কিন্তু ধানখিনি ভালকৈ যিহেতু শুকোৱা নাছিলে গতিকে চাউলখিনি অলপ কেঁচা কেঁচা নিচিনা হৈ আছে। গতিকে এদিন ৰ'দত দি ভালকৈ যদি টেমাত ভৰাই থৈ দিওঁ, মানে টিঙত ভৰাই থৈ দিওঁ, তেতিয়া মানে বহুত দিনলৈ এইখিনি ভালে থাকিব। সেইকাৰণে ধানৰ লগতে চাউলো মেলি দিছোঁ। চাওকচোন গোটেই চোতালখন ধানেই হৈ আছে। আজি বাৰু এমাহৰ পৰা ধানেই হৈ আছে চোতালখন, সদায় আমি শুকুৱাওঁ, কিন্তু আজিহে মই আপোনালোকক দেখুৱালোঁ। মানে আজি বিধে বিধে ধান মেলি থোৱা আছে, ইমান ধুনীয়া লাগিছে। ঘৰৰ ভিতৰৰ পৰা বাহিৰৰ চোতালখন চাই দিলে মনটোৱে ভৰি থাকে জানেনে। মনটো মানে ভৰি পৰে, ইমান ধুনীয়া লাগে দেখিবলৈ, কাৰণ এই দিনবোৰতো সদায় নাহে। এইখিনি যে মই চাউল শুকুৱাইছোঁ বুলি কৈছোঁ, এইখিনি হৈছে ৰঞ্জিত চাউল। আজিকালি আইজোঙৰ খেতি নকৰেই বৰকৈ, আইজোং মানে ৰঞ্জিতটো বেছি খেতি হয় বুলি কয়, ভাল হয় খেতি, সেইকাৰণে আজিকালি ৰঞ্জিতেই কৰে। এইটো হৈছে বিয়ৈ চাউল। বিয়ৈ চাওক, ৰঙা ৰঙা, ইমান ধুনীয়া দেখিবলৈ চাউলখিনি দেখিছেনে। এটা এটা চাউল ভগা নাই, ৰঙা ৰঙা, খাবলৈও খুব ভাল হয়। এইখিনিও মই এনেকৈ অলপমান শুকুৱাই ফৰফৰীয়া কৰি ভৰাই থ'ম, তেতিয়া বহুত দিনলৈ বেয়া নহয়। এইখিনিও মই শুকুৱাইছোঁ। এইখিনি হৈছে জহা। জহা অকণমান ডাঙৰ, এইটো জহা ধান। এইখিনিও মেলি থোৱা আছে। এইখিনি কি জানেনে, এইখিনি সুৱাগমণি। আমি যে আগতে গান এটা শুনিছিলোঁ, সুৱাগমণি মাগুৰি পথাৰ আছে আগুৰি, মানিকী মধুৰি জহা, সেয়া সুৱাগমণি ধান। এয়া আকৌ আমপাখি। চাওক একদম দীঘল দীঘল, খাবলৈ যে খুব ভাল লাগে, জলপান খাওঁ। এয়া চাওক ইমান ভাল লাগে, হাতখনত চুইয়ে ভাল লাগে। নতুন ধান, দীঘল দীঘল ধান। বহুতেতো ধান চুইয়ে পোৱা নাই। আমি যিহেতু খেতিয়ক মানুহ, গতিকে আমাৰ সদায় এইবিলাকৰ সংস্পৰ্শতে আমি থাকোঁ, খুব ভাল লাগে। এইখিনি হৈছে আমপাখি ধান, ধুনীয়াকৈ মেলি থোৱা আছে। এয়া দেখিছেনে, এইখিনি সুৱাগমণিখিনি মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। কিমান ধুনীয়া লাগে নহয়, এইবোৰ চুই চুই হাতেৰে, একদম চাফা ধান। এতিয়া ভঁৰালত আৰু ভৰাই থৈ দিম, এবছৰৰ কাৰণে থাকিব, ধুনীয়া হৈ থাকিব। নিগনিয়ে অপকাৰ কৰে, হ'লেও ভালকৈ থ'ব লাগিব। ইমান ধুনীয়া লাগিছে, সোণগুটিৰে ভৰি আছে আমাৰ চোতালখন আজি। এয়া চাওকচোন, সঁচাকৈ ন। এইখিনি আকৌ আমি শুকুৱাই ইতিমধ্যে এয়া বস্তা কৰিলোঁ, খাবৰ জোখাৰে আমি ৰাখিলোৱেই, গতিকে এইখিনি আমি বিক্ৰী কৰিম। ইফালে মোৰ শাকনিডৰাও ধুনীয়াকৈ শাক হৈ আছে। তাৰমানে আমি যিহেতু কষ্ট কৰোঁ, গতিকে চাৰিওফালে আমাৰ কিবা নহয় কিবা ভৰি আছে। এইফালে আমাৰ আলু খেতি ইতিমধ্যে আমি মাটি চপালোৱেই, ধুনীয়া হৈছে। আৰু মই কি কৰিছোঁ জানে, এই ফুলৰ টাববোৰ খালী হৈছিলে যে, ইয়াতে মই লাই এজোপা ৰুই থৈছোঁ। আৰু এই বৰটেঙাও এটা দুটা আছেগৈ, পথাৰত খোৱা হ'ল যিহেতু, ঘৰতো খালোঁ। গতিকে এয়াই আৰু আমাৰ চাৰিওফালৰ পৰিৱেশ
চব ফালে ভৰ্তি হৈ আছে বস্তুৰে, কিন্তু এইবোৰ পৰিচালনা কৰা মুখৰ কথা নহয়। ইফালে মই আজি ৰাতিপুৱা ধান বহাইছিলোঁ, সেয়াও হ'ল, ধান ফাটিলে ইয়াক কাঢ়ি পেলাই নি ইয়াত দমাই থৈছোঁ আৰু অলপ দেৰি পিছত মেলি দিম, শুকাব। একদম সম্পূৰ্ণ ব্যস্ততাৰ সময় আপোনালোকক মোৰ ধানবোৰ দেখুৱালোঁ দেই ৰাইজ, চাওকচোন।